নমস্কাৰ ভিলেজ বয় কুকিং হাব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিব গৈ আছোঁ গৰৈ মাছৰ লগত শিলিখা। হয়তো আপোনালোক বহুতেই এই খাদ্যবিধ ৰান্ধি খাইছে আৰু হয়তো বহুতেই খোৱা নাই। যদি যিসকলে খোৱা নাই সেইসকলে নিশ্চয় ৰেচিপিটো চাই ল'ব। মই অলপ শিলিখা গুটিটো আঁতৰাই অলপ পেষ্ট কৰি লৈছোঁ। অলপমান লাগিব আমাক হালধি, নিমখ, আদা পেষ্ট আৰু নহৰু পেষ্ট আৰু এটা পিঁয়াজ আৰু কেঁচা জলকীয়া এটা। এইখিনি আমাৰ ইনগ্ৰিডিয়েণ্টছ লাগিব। আৰু লগত লৈছোঁ আমি গৰৈ মাছ, ভালদৰে মই বাছি কুচি লৈছোঁ। মই এখন কেৰাহী পাতি দিছোঁ, তাতে অলপমান সৰিয়হৰ তেল দিছোঁ। তেলখিনি অলপ ধোঁৱা ওলোৱা যেন দেখিলেই আপোনালোকে তাতে মাছখিনি দি দিব। মাছখিনিত অৱশ্যে অলপমান হালধি আৰু অলপমান নিমখ মিক্স কৰি দিছোঁ। মাছখিনি আপোনালোকে পূৰা সম্পূৰ্ণ ফ্ৰাই কৰিব নালাগে, আপোনালোকে অলপমান হাফ ফ্ৰাই কৰিলেই হ'ল। মোৰ মাছখিনি অলৰেডি হৈ গৈছে ভজা, হাফ ফ্ৰাই কৰিছোঁ যিহেতু। এতিয়া মই কাঢ়ি লওঁ। মাছখিনি কাঢ়ি লোৱাৰ পিছত মই সেইখিনি তেলকে আকৌ ইউজ কৰিম খাদ্যটো ৰান্ধিবৰ বাবে। ইয়াতে মই কটা পিঁয়াজখিনি দি দিছোঁ। যেতিয়া আপোনাৰ পিঁয়াজখিনি ৰঙচুৱা যেন দেখিব তেতিয়া তাতে আদা নহৰু পেষ্টখিনি দি দিয়ক। দি ইয়াক ভালদৰে অলপ লৰাই দিয়ক। তাতে আপুনি গ্ৰীণ চিলিটো দি দিব, যিটো কেঁচা জলকীয়া আছিল সেইটো দি দিব, একো আপত্তি নাই, এতিয়াই দি দিলে ভাল হয়। তাতে নিমখ দিয়ক, জোখ অনুযায়ী দিয়ক আপোনাৰ। তাৰপাছত মই শিলিখা পেষ্টখিনি দি দিছোঁ। দি লৈ আপুনি লৰাই থাকক আৰু ইয়াক ভালদৰে মিক্স কৰক। এতিয়ালৈকে মই অৱশ্যে হালধি দিয়া নাই। ইয়াক আপুনি ভালদৰে মিক্স কৰি থাকক। এটা কথা মনত ৰাখিব, জুইৰ ফ্লেমটো আপোনালোকে অলপমান কমাই ল'ব, যাতে জ্বলি নাযায় বস্তুটো। খুব কম জুইত আপুনি ইয়াক ভাজি থাকক, লৰাই থাকক। ইয়াতে মই অলপ হালধি ইউজ কৰিছোঁ এতিয়া। আৰু ইয়াক লৰাই থাকক 2 মিনিটৰ পাছে পাছে আপুনি ইয়াক লৰাই থাকক, যাতে তলত লাগি নধৰে। লাগি ধৰিলে ইয়াৰ সোৱাদটো তিতা হৈ যাব পাৰে। আৰু আপোনালোকক ইয়াৰ মাজতে এটা কথা কৈ থওঁ, আপোনালোক হয়তো বহুতেই ভাবিছে চাগে শিলিখাটো তিতা হ'ব খাবৰ বাবে, কিন্তু এই ৰেচিপিবিধ ৰন্ধাৰ পাছত আপোনালোকে খোৱাৰ পাছত নিজেই গম পাব যে আচলতে শিলিখাও টেঙালৈ ৰূপান্তৰিত হৈ যাব। আমি সকলোৱে জানো শিলিখাৰ বহুত ঔষধি গুণ আছে। ইয়াক কেঁচাই খাবলৈ অলপ প্ৰব্লেম হয় তিতাৰ বাবে। এনেকৈ কিন্তু আঞ্জা বনাই খোৱাৰ পাছত টেঙা যিহেতু লাগিব, তো আমি খাব পাৰিম। আৰু ইয়াৰ পিছতে মই ভাজি থোৱা মাছখিনি ইয়াতে ঢালি দিছোঁ আৰু অলপ লাহে লাহে মিক্স কৰিছোঁ, যাতে মাছকেইপিচ ভাগি নাযায়। আৰু আপোনালোকক এটা কথা কৈ থওঁ যে অন্য মাছৰ লগত এই খাদ্যবিধ ৰান্ধিব পৰা নাযায়, কিন্তু গৰৈ মাছৰ লগতে কেৱল ৰান্ধিব পৰা যায়। ইয়াতে মই অলপ পানী ইউজ কৰিছোঁ। এতিয়া পানীখিনি দি দিছোঁ। আপোনালোকে পানীখিনি কুহুমীয়া গৰম পানী দিব, তেতিয়া সোৱাদটো অলপ বেছি ভাল হয়। পানীখিনি দিয়াৰ পাছত আপোনালোকে অলপ ইয়াক লৰাই দিয়ক, ভালদৰে লাহে লাহে লৰাই দিয়ক। এতিয়া জুইৰ ফ্লেমটো অলপমান বঢ়াই দিয়ক, আগতকৈ অলপ বঢ়াই দিয়ক। মই আৰু অলপ পানী প্ৰয়োজন অনুসৰি দি দিছোঁ। আপোনালোকেও দি দিব। বৰ বেছি পনীয়া হ'লেও ভাল নহ'ব, অলপ গ্ৰেভি টাইপৰ হ'ব লাগে, তেতিয়াহে ভাল লাগিব খাবৰ বাবে। বেছি পনীয়া নকৰিব। ইয়াৰ বাবে মই ঢাকনি লগাই দিছোঁ। 20 মিনিটমানৰ পাছত মই খুলি চাইছোঁ। এয়া মোৰ শিলিখাৰ লগত ৰন্ধা গৰৈ মাছৰ আঞ্জা পূৰা ৰেডি আছে এতিয়া। তো আপোনালোকেও ৰান্ধি খাই চাবচোন কেনেকুৱা লাগে এই ৰেচিপিবিধ, আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে আমাৰ এই ভিডিঅ'টো। ধন্যবাদ।